চাওক কেনেকুৱা মানে মাছ। চাওক জাল ৰেডি হৈ আছে মাছ মাৰিবলৈ। নহ'লে বহুত ঠিকে আছে ধান খাই গ'ল আমাৰ বাৰিষা কাৰণে ইমান পানী হৈছে আজি। ৰেডি হৈ আছে মাছ মাৰিবলৈ। আকৌ এবাৰ ট্ৰাই কৰিলে। এক বছৰ পাছত মাৰিম। एक बছর के पीछे मारे थे धमाली बाबा মানুষটা আগে পুরা জানে এখন ও লাহাকে পেলাই দিয়ে না ও আচ্ছা লক 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 কেকৰা এইটো গাখীৰটো কেলা এইটো গাখীৰটো মজা এইটো অৰিজিনেল হয় গাখীৰ গুণা এইটো কোমল আছে কি হয় চা কেকৰা কেকেৰা পাৰিছ লাগিছে ভাবলো হয় ভয়ানক মাছ লাগিছে বিৰাট মাছ লাগিব এতিয়া কিমান 5 কেজি মাছ নাই না আগৰ মাছ অলপ ফুটটো কমিলে মাৰি দেখাই সিদিনাখন ঢল সময়ত আকৌ মাছ পৰিছিলে আজি নাই হা হা সেই ঢল যে আহিছিলে মাছে নাই কি হ'ল বিয়া বাতিহে আহিছে চব মাছ মাৰিছে এইটো এই দুইটাই মাছ লাগিলে সেইকাৰণে ইমানটোৱে আকৌ নেক্সট ভিডিঅ' দেখিম সাবস্ক্রাইব করে আমার চ্যানেলটা ডিপ ব্লগস এন্টারটেনমেন্ট বেল বাটন দবাই দিন ওকে বাই